So hey guys, এতিয়া আছোঁ মই গুৱাহাটী। আজি প্ৰথমবাৰ গুৱাহাটী আহিছোঁ। মই একো চিনি নাপাওঁ, ক'ত যাম ক'ত নাযাম এনেকুৱা হৈ আছে মোৰ এতিয়া। তো এটা জেগাত ঢুকিলোঁ এতিয়া। তো এতিয়া কোনপানে যাম ৰাস্তা পাহৰি গ'লোঁ, নাজানোৱে। তো চাই থাকিব ক'ত যাওঁ ক'ত নাযাওঁ, না ঘূৰাঙে না আজি ঘৰত যাব পাৰোঁ কাৰণ নৰো না, একো গেৰাণ্টি নাই মোৰ। ঐ ট্ৰেইনো আহিছে সেইটো, এইটো ট্ৰেইন মালৱা ট্ৰেইন হয় এইটো। তো ভিডিঅ'টো চাই থাকিব গাইছ। আৰু মই এতিয়া ক'ত যাওঁ একো আইডিয়া নাই মোৰ, এনে যামহে এতিয়া মই গাইছ। আজি একো নহ'বই চাগে, ৰাস্তাৰ বাহিৰে মই একো দেখাই নাপাম আজি। তো বহুত ঘূৰিলোঁ, কি কয় মই স্কুটি লৈ আহিছিলোঁ। স্কুটিখন থ'বৰ কাৰণে জেগাই নাই ইয়াতে, য'তে ত'তে থ'ব নোৱাৰোঁ, ফাইন কাটি দিব না। সেইকাৰণে ৰাস্তাই চাই আছোঁ আজি, ক'ত যাম ক'ত নাযাম একো ঠিকনা নাই। তো যাই থাকোঁ নেকি আগত, ৰাস্তাটোকে চাওঁ না কি কয় গাইছ। তো গাইছ এতিয়াচোন কিবা ভোক লাগি আছে, তো খাব ইমান গোন্ধাই, কি খাম? দোকান আছে খাবৰ কাৰণে, মন যোৱা নাই। কুঁহিয়াৰ জুচকে খাই দিওঁ, পূৰা কুঁহিয়াৰ জুচ দিবচোন। এতিয়া জুচ খাম, জুচ। মজা। কিমান পূৰা 20 টকা, 30 টকা, 30 টকা সেইটো পৰে। মই ভাবিছিলোঁ ইমান ধুনীয়াকৈ কিয় ৰাখি থৈ দিছে, লাষ্টতে গম পালোঁ ট্ৰেইন যাই আছে, ট্ৰেইন যোৱাৰ কাৰণে ৰাখি থৈ দিছে। ঠিকে আছে দে গাইছ। ভাত খাব ওলাইছোঁ, পূৰা ভোক লাগিছে মোক, ভাত খাম এতিয়া। ভাত খাই আছোঁ গাইছ, ভাত। চ' গাইছ ইমান ট্ৰেফিক জাম দেখিছানে, বহুত ট্ৰেফিক জাম। চ' গাইজ কি হ'ল, মইতো যাব জনা নাছিলোঁ না। ঠিক ঠাক মোৰ এজন লগৰক ফোন কৰিলোঁ, তাৰপিছত সি আহি এতিয়া মোক ৰাস্তাটো জালুকবাৰীলৈকে লৈ দিব। তাৰপিছত মই জালুকবাৰীৰ পৰা এইফালে যাব পাৰিম। আৰু এইটো চাইডে দলং দেখা পাইছে না, এইটো ব্ৰহ্মপুত্ৰৰ পাৰেদি যায়। এতিয়া এইটো চাইডেদি এতিয়া মাছ খোৱা যায়। তো এতিয়া আমি ঘৰত যাই আছোঁ ধুনীয়াকৈ। আৰু গাইছ এইটো ব্ৰিজটো যে মই ভিডিঅ' দেখা পাইছিলোঁ, তাৰমানে আজি আহি পালোঁ, ইয়াত আহি ভাল লাগছে। সেইকাৰণে এই ব্ৰিজটো মই সম্পূৰ্ণ দেখাব চেষ্টা কৰিম আপোনালোকক। মানে কি হ'ল না গাইছ, তাৰমানে মই আহি পাইছোঁ ইয়াতে 9:30। তাৰমানে ৰাস্তা ফুল হওঁতে তাৰমানে এতিয়া বাজিল মোটামুটি 4:20 হ'ল। তাৰমানে ক'ত যাম ক'ত নাযাম এনেকুৱা হৈ আছিলোঁ, মানে একদম মই চিনি পোৱা নাছিলোঁ মই। আজি ফাৰ্ষ্ট টাইমতো নহয়, তো একদম সৰুতে তাৰমানে ৰিজাৰ্ভ আহিছিলোঁ গুৱাহাটীত, একদম সৰু থাকোঁতে। তো এই কামাখ্যাত গৈছিলোঁ, আৰু এই কি কয় চিৰিয়াখানাত গৈছোঁ, একদম সৰুতে তাৰমানে। এতিয়া ডাঙৰ হৈ একো কাম নাই না, তো গুৱাহাটীত আহি কি কৰিম গাইছ। তো সেইকাৰণে এনেই আজি জানো না নাজানো বোলে মই তাৰমানে একলা আহি চাইছিলোঁ। আৰু তো মানে আহি মোৰ এই এনেকুৱা ভুলতে হ'ল, তো কি কৰিবি গাইছ, উপায় নাই। তো এতিয়া ভালে কালে ধুনীয়াকৈ যাম। লগৰ এজনে মোক থ'ব যাই আছে, তাক জালুকবাৰীৰ পৰা পঠাই দিম। এতিয়া মই জালুকবাৰীৰ পৰা জানিম আৰু এতিয়া টেনশ্যন নাই। এই এনেকুৱা পাহাৰে ঘৰ আছে ইয়াতে। ৱাও।
এইফালে বা ক'ত পানী বা যায় এইফালে নাজানো। আগত চলি ইমান গাড়ী লাম্বাকৈ হেৰি জাম হৈ আছে, পুৰা ট্ৰেফিক জাম হৈ আছে নেকি। যিকি নহওক এতিয়া ঘৰত যাব পাৰিম, জালুকবাৰীৰ পৰা মই যাব পাৰিম, টেনশ্যন নাই, লাহে লাহেকৈ যাই থাকোঁ। ওখ ওখ বিল্ডিং, দু চাইডৰ বিল্ডিং। কিমান টাইমত যাই পাওঁ আমি জালুকবাৰী, বহুত চিন্তা লাগি গৈছে। চাগে আমি ইয়াৰ পৰা বেৰাই গ'লেও সোনকালে যাই পাম চাগে, ইমানে মানে জাম হৈ গৈছে ইয়াতে। যেতিয়া মই ফাৰ্ষ্ট আহিছিলোঁ ৰাতিপুৱা সেই সময়ত নাছিল, এতিয়া মানে বহুত হৈ গ'ল, বহুত। আৰু বাইক কেইটা যে এনেকে সোমালে না, মাজে মাজে ভয়ে লাগি যায়, একদম মানে সিহঁতে ভয়ে নকৰে। বিল্ডিং চাওক গাইছ, বিল্ডিং। এতিয়াহে অলপ আহিব পাৰিছোঁ, অলপমান স্পীড জোৰকৈ যাব পাৰিছোঁ এতিয়াহে অলপ। পাম আৰু জালুকবাৰী, তেতিয়া মই বেনাৰত দেখা পাইছোঁ, ইয়াৰ পৰা বেছি দূৰ নহয়। তাৰপিছত জালুকবাৰীৰ পৰা মই এতিয়া অকলে যাম, ইয়াক পঠাই দিম। গাইছ না, আজিৰ দিনটো বহুত মানে মনত থাকিব আৰু, সেনেকুৱা হ'ল। 9:30 পৰা 4:30লৈকে মানে পুৰা ঘূৰি আছিলোঁ গুৱাহাটীখন, ৰাস্তা চিনি পোৱা নাছিলোঁ, এইফালে যাওঁ গলি সোমাই যাওঁ, মানে একদম কি কৰিম কি নকৰিম এনেকুৱা হৈ গৈছিল। লোকেশ্যন চাওঁ, লোকেশ্যন চালে মানে কি কয়, হাতত মোবাইল লৈ চলাব নিদিয়ে না, তো সেইকাৰণে মানে বহুত অসুবিধা হৈছিল। লোকেশ্যন চাই আহিব নোৱাৰোঁ, আৰু য'তে ত'তে স্কুটি ৰাখিব নোৱাৰোঁ, তো সেইকাৰণে। তো যিয়ে নহওক বাৰু, এতিয়া মই জালুকবাৰী পালোঁ, ভালে কুশলে যাম। এয়াই গাইছ, ইয়াই হৈছে বোলে জালুকবাৰী। খোজকাঢ়ি বেলেগ ৰাখে না, তো আমাৰো মানে ৰাখিব লগা হৈছিল, সেইকাৰণে এতিয়া আমি চিধাকৈ যাম জালুকবাৰী। ইয়াই এতিয়া আৰু সি অলপ দূৰৰ পিছত সি এতিয়া যাব। তো গাইছ, ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ নেকি, এতিয়া ই আৰু অলপ দূৰৰ পৰা যাব আৰু তাৰমানে। তো এতিয়া মই চলাই যাম, আৰু মই চলাই গ'লে আৰু ভিডিঅ' কৰিবৰ কাৰণে অসুবিধা হ'ব। তো আৰু লগ পাম নেক্সট ভিডিঅ'ত, তো চাই থাকিব। বাই বাই গাইছ।